নমস্কাৰ বন্ধুসকল, শুভ সন্ধ্যা। কালিলৈ আৰু পৰহিলৈ অৰ্থাৎ 21 আৰু 22 ডিচেম্বৰ তাৰিখে হ'বলগীয়া সদৌ অসম কবি সন্মিলনৰ সক্ৰিয় জিলা চৰাইদেউ জিলা কবি সন্মিলনৰ ৪ৰ্থ দ্বিবাৰ্ষিক অধিৱেশন মৰাণ শাখা কবি সন্মিলনৰ আতিথ্যত মৰাণ মহিলা মহাবিদ্যালয়ত হ'বলৈ গৈ আছে। আজি শেষ নিশাৰ কালিলৈ আৰম্ভ হ'ব অধিৱেশনখনি। আজি শেষ নিশা কি কি কাৰ্যসূচী হৈ আছে, প্ৰস্তুতি কেনেধৰণৰ চলিছে, মই সবিশেষ আপোনালোকক দেখাম। এই মুহূৰ্তত মোৰ লগত আমাৰ মৰাণ শাখা কবি সন্মিলনৰ সম্পাদক লগতে অভ্যৰ্থনা সমিতিৰ সম্পাদক মোৰ লগত আছে কবি প্ৰদীপ বৰুৱা ডাঙৰীয়া। প্ৰদীপ দা, প্ৰস্তুতি কেনেধৰণৰ চলিছে? সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে আমি চৰাইদেউ জিলা কবি সন্মিলনৰ ৪ৰ্থ দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰায়খিনি যিখিনি কাম কৰিবলগীয়া আছিল কৰি প্ৰায় সম্পূৰ্ণ কৰিছোঁ। কিছু কাম বাকী আছে, যিখিনি আমি এতিয়াও অব্যাহত ৰাখিছোঁ। এতিয়া আপোনালোকে ঘড়ীৰে চাব 9:19 বাজিছে, প্ৰায় 9:30 বাজিছে। আৰু 22 তাৰিখে আমাৰ যিখন মূল অধিৱেশনৰ যি মুকলি সভা আছে, সেই সভাতে এখন স্মৃতিগ্ৰন্থ উন্মোচন হ'ব। আটক ধুনীয়া এখন স্মৃতিগ্ৰন্থ। আমি ইতিমধ্যে ইয়াৰ প্ৰস্তুতি প্ৰায় শেষ পৰ্যায়ত আছোঁ। আমি এতিয়া ৰাজুমণি দাৰ ওচৰত আছোঁ। স্মৃতিগ্ৰন্থখনৰ সম্পাদক ধৰ্মকান্ত হাজৰিকাও আছে, আপোনালোকে অলপ পাছতে দেখিব। আমি কাম কৰি আছোঁ। আচলতে দীঘলীয়া এটা সময়, এই সময়খিনি আমি অতিবাহিত কৰাৰ পাছতো আজি গোটেই দিনটো, আজি নহয় আমি কেইবাদিন ধৰি আমি ইয়াৰ যিখিনি কাম কৰিবলগীয়া আছিল, স্মৃতিগ্ৰন্থই হওক, আৰ্থিক দিশৰে হওক, ইয়াৰ মঞ্চ সজ্জাই হওক, প্ৰেছৰ কামখিনি হওক বা যিখিনি যোগাযোগ, এই গোটেইখিনি কাম ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। আৰু কালি ৰাতিপুৱা অনুষ্ঠানটো আৰম্ভ হ'ব। স্মৃতিগ্ৰন্থখন যথেষ্ট কলেবৰ বৃদ্ধি হ'ব, প্ৰায় 200 পৃষ্ঠাৰ উচ্চাচিকৈ হ'ব। আৰু আজি আমি নিশাৰ ভিতৰতেই ইয়াৰ কামখিনি শেষ কৰিব লাগিব। আজি আমি গুৱাহাটীলৈ আমি পঠিয়াম, যিহেতু আমি মৰাণত কাম নকৰোঁ। কিছু কাম আমি মৰাণত কৰোঁ, কিছুমান আমি যিখিনি আচলতে ডাঙৰ কাম সেইখিনি আমি গুৱাহাটীত কৰোঁ। আমি গুৱাহাটীলৈ পঠিয়াম আৰু তাৰ কাৰণে আমি প্ৰস্তুতি প্ৰায় শেষ কৰিব লৈছোঁ। আৰু অলপ সময় পাছতে আমি পঠিয়াই দিম। আৰু এটা দিনৰ ভিতৰতেই গ্ৰন্থখনি আমাৰ যি চানমিন প্ৰেছ আছে, চানমিন প্ৰেছখিনি ইয়াত মুদ্ৰণ হ'ব। আৰু পৰহি ৰাতিপুৱা আমি গ্ৰন্থখনি পাম। ইতিমধ্যে এইখন অধিৱেশনতে আমাৰ মৰাণৰ কেইবাগৰাকী কবি আৰু লেখকে কেইবাখনো গ্ৰন্থ উন্মোচন কৰিব। সেইখিনি কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু ইতিমধ্যে আমাৰ অহা কাইলৈ আমাৰ সেইখিনি গ্ৰন্থ আহি পাবহি, আগতীয়াকৈ পাবহি। আমি আশা কৰিছোঁ ৰাইজে ভাল পাব। গ্ৰন্থপ্ৰেমী ৰাইজে ইয়াত এটা নতুন অনুষ্ঠান অনুভৱ কৰিব। চৰাইদেউ জিলা কবি সন্মিলনৰ যিসকল সতীৰ্থ আছে, আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ, উপস্থিতি কামনা কৰিছোঁ। বিশেষকৈ আমি যুৱ প্ৰজন্মৰ কবিসকলক উৎসাহিত কৰিব পৰাকৈ কেইবাটাও কাৰ্যসূচী ৰাখিছোঁ, যেনেকৈ যুৱ কবি সন্মিলন, য'ত নেকি কেৱল যুৱক যুৱতীসকলৰ যিসকল কবি আছে তেওঁলোকে ইয়াত কবিতা পাঠ কৰিব। আমি কেৱল শ্ৰোতা হ'ম, আমি শুনিম। আৰু এটা কাৰ্যসূচী আমি ৰাখিছোঁ, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ বা বিদ্যালয় পৰ্যায়ৰ যিসকল কাব্য চৰ্চাকাৰী নতুন প্ৰজন্মৰ শিক্ষাৰ্থী আছে, তেওঁলোকে সাহিত্য লিখা কবিতা প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব। আৰু এটা কাৰ্যসূচী আমি ৰাখিছোঁ, প্ৰথম দিনাখন 21 তাৰিখে চিত্ৰাংকন প্ৰতিযোগিতা, য'ত নেকি ভাষা সাহিত্যৰ লগত জড়িত কিছু বিষয়ৰ লগত তেওঁলোকক চিত্ৰ অংকন কৰাৰ বিষয়ত হিচাপে আমি বাছি দিম। কলিসভাত আমি বহুকেইগৰাকী অসমৰ বিশিষ্ট কবিক নিমন্ত্ৰণ জনাইছোঁ। আশা কৰিছোঁ আমি এটা আটক ধুনীয়া এটা অনুষ্ঠান হ'ব। আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। আমি চৰাইদেউ জিলাবাসীৰ সহযোগিতা আৰু মৰাণবাসীৰ সহযোগিতা। ধন্যবাদ প্ৰদীপ দা, ধন্যবাদ। বন্ধুসকল, আমাৰ লগত স্মৃতি গ্ৰন্থখনিৰ সম্পাদক মোৰ শ্ৰদ্ধাৰ ককাইদেউ ধৰ্মকান্ত হাজৰিকা, তেখেত এই মুহূৰ্তত লাগি আছে, জোৰদাৰ কামত ব্যস্ত হৈ আছে। ককাইদেউ কি ক'ব? হয়, নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আচলতে প্ৰায় 200 পৃষ্ঠা জোৰা এখন স্মৃতিগ্ৰন্থ কাম কৰি আছোঁ। আৰু স্মৃতিগ্ৰন্থলৈ অসমৰ বিভিন্ন প্ৰান্তৰ
নবীন প্ৰবীণ কবি লেখকসকলে আগবঢ়াইছে এনেকুৱা লেখাসমূহ আৰু সেইখনকে আমি যথেষ্ট কষ্ট কৰি দিন ৰাতি কাটি কৰি আগবঢ়াই দিছোঁ আৰু আজি ৰাতি আমি গঢ়িলে প্ৰথম যিহেতু পৰহিলৈ উন্মোচন হ'ব এদিনৰ ভিতৰত মানে মুদ্ৰণ হৈ আহিব লাগিব কামখিনি কৰি আছোঁ আমাৰ ৰাজুদাই কামখিনি সহায় কৰিছে স্বাস্থ্যটো ইমান ভাল নাই তথাপিও বন্ধুসকলৰ মানে একান্ত অনুৰোধত আৰু কামবোৰ কৰি থাকোঁ সেইকাৰণে এৰাব নোৱাৰা অসুবিধা স্বত্তেও তেওঁলোকক সহযোগ কৰিছোঁ আশা কৰিছোঁ আমাৰ এই যিখিনি শ্ৰম সেই শ্ৰমখিনি আদৰি ল'ব আমাৰ কবিসকলৰ লেখা সৃষ্টি হ'ব ধন্যবাদ স্মৃতি কণ্ঠখনৰ নাম ক'ব খুজিবনে নাম আমি কাব্যালয় ৰাখিছোঁ কাব্যালয় আমি এতিয়া নিৰ্মাণ কৰি আছোঁ আমি পাঠকসকলে যেতিয়া যাব কাব্যালয়ত সকলোৱে প্ৰৱেশ কৰিব আৰু কাব্যালয় প্ৰৱেশ কৰি কাব্য সৃষ্টিৰ সোৱাদ ল'ব ধন্যবাদ স্মৃতি কণ্ঠখনিত ককাইদেউ বিশেষভাৱে কেৱল কবিতাই স্থান লাভ কৰিছে নে এটা প্ৰবন্ধ আছে আমাৰ কেইবাগৰাকীও জ্যেষ্ঠ লেখকৰ কবিতা সন্দৰ্ভত প্ৰবন্ধ আছে চিত্ৰাকৰ প্ৰবন্ধ আৰু নতুন প্ৰজন্মৰ যিসকল কবিতাৰ প্ৰতি আগ্ৰহী চৰ্চাৰ প্ৰতি আগ্ৰহী তেওঁলোকে প্ৰবন্ধখিনিৰ জৰিয়তে উপকৃত হ'ব বুলি ভাবিছোঁ ধন্যবাদ ককাইদেউ এই মুহূৰ্তত আমাৰ লগত গৌতম চেতিয়া ককাইদেউ আছে গৌতম চেতিয়া ককাইদেউ এয়া ককাইদেউ কি ক'ব ক'বলৈনো কি আছে আচলতে এই আমাৰ মৰমৰ গৌতম চেতিয়া ককাইদেউ ইতিমধ্যে আমাৰ মৰাণ কবি সন্মিলনৰ সম্পাদক ডাঙৰীয়াই আপোনালোকক সমস্তখিনি কৈছে আৰু আমাৰ স্মৃতি গ্ৰন্থৰ সম্পাদক ধৰ্মকান্ত হাজৰিকা ককাইদেউ তেখেতেও আপোনালোকক গোটেই কথাখিনি সবিশেষ কৈছে এইবোৰ বিশেষ একো নাই খালি মই এটা কথাই কওঁ সকলোকে মোৰ ফালৰ পৰা আহ্বান এই দুদিনীয়া যি কাৰ্যসূচী কাইলৈ আৰু পৰহিলৈ এই দুদিন আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ আপোনালোকৰ সহযোগিতাৰ অবিহনে অনুষ্ঠানটো সম্পূৰ্ণ হৈ নুঠে আপোনালোকে আহক কবিতাৰে কথা ক'ব কবিতাৰে হাঁহিব কবিতাৰে সকলোবোৰ জীৱনৰ সুখ দুখৰ কথাবোৰ উন্মোচিত হ'ব তো কবিতাৰে সৈতে আমি কথা পাতিম আপোনালোকক মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ সকলোৱে আহক আৰু অনুষ্ঠানটো সৰ্বাংগ সুন্দৰকৈ উদযাপিত হ'বলৈ আপোনালোকে সহযোগিতা আপোনালোকক কামনা কৰিম ধন্যবাদ গৌতম চেতিয়া ককাইদেউ আমাৰ ফালৰ পৰা আপোনালোকক সকলোকে সমূহ ৰাইজক এই দুদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহযোগ কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আৰু সকলোকে এই মজিয়াৰ পৰাই নিমন্ত্ৰণ জনাইছোঁ ধন্যবাদ শুভৰাত্ৰি